নাকে তামাশাই বিষয় খুব মন এই ভাতির বিশ্বাস জীবনের মধ্যে খলকিত এই নাহি দুখন জীবন ওই জানিয়ে কষিতে লিখিত পথে কিঠে কিখাবে তোমাকে উপায় কপাল সুর প্রতঙ্গ কর্তব্যাধি ব্রহ্মময় অল্পে অল্পে হয়ে পরিশ্রয় এরাম কথা সুনমতি নবী চন্দ্রে করে স্মৃতি দুঃখ দৃষ্টি পাশে হৃদয়াত তার অলিত মস্তক ভিতরত ই দেখি জ্যোতির্ময় হে প্রভু অন্তর্হিত তোমার চরণ হি চিত্ত চিহ্ন পাইল দেবে চিতনরে নপরে কারণ মুখে খখার করিল মুখে ই গুরু তুতারিল বিকলে যিটো দেৱয় চিন্তিলে মৃত্যুৰ ভয় দূৰ কৰে সমস্ত জগৰ নমহে হৃদয় পংগলে ধৰি চতুৰ্ভুজ ৰূপমান যত পুৰা জীৱ জগত দেহগত কোন মনে হৰি হে ফুলে দেৱে চৰি গৈ সমস্তে মাত্ৰ ভাৱ একে দেৱই সৰ্বেশ্বৰ সমগ্ৰ ভূততে গ্ৰহ সৰ্ব পাপী সবাৰে আশ্ৰয় সৰ্বকৰ্ম ফলদাতা ভৱস্থৰে পিতা মাতা সৰ্বসাক্ষী দেহৰ উপাধিয়ে দৰখাই নিষ্কামচিত কিশাবলী নৱচিত্ৰ এইতে সংবেদে তোমাক জানয় আদি অন্ত মধ্যপূৰ্ণ শূন্য সহস্ৰ সূৰ্যপূৰ্ণ দেৱধনৰ সুখময় ভগৱতে জানে যায় আমি সবে ভগৱান গুৰুদেৱ উপাদিত নানা দেহে আছে মায়া দুখ ভোগে ঘূৰত দেখি কব সতাই জীৱ পুলি কয় এই তুমি অতি ৰহিছ তুমি সমে নহে ভিন্ন ভুটিয়া জীৱৰ আছে ন পৃথিৱীত যত জ্ঞানীগণ অভয় পৰিঘৰে বকৰে মহাপৰপণ তোমাৰ জীৱ মতৰ আমি কৃপা কৰি জনালা তোমাৰ চৰণে সেৱা বিনা উপদেশ দিয়া বিদুৰ কৰা পায়ৰ বন্ধন অলপ কথা মাই ভকতি নপাৰা যিটো খণ্ডতাৰ গুৰু ভলা শ্ৰেষ্ঠ ভকতি বিদ্যা জানানি ছুটি কৰি পুৰৈতে প্ৰমাণ অৱতাৰ কৰা যথাই অভিজ্ঞতা হাৰে কথা অৱনত কৰে যিটো চাই পাব ভকতিৰ লগে পাব এহি অকয়াকে পৰমতম যিটো জ্ঞান তদপদ পংকজৰে ৰাজনংস সমহৰ বৈষ্ণৱ কুলৰ ধন নাপায়